নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইবাটাও ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটো হৈছে পাৰভিন চুলতানাৰ বিষয়ে। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী সুস্মিতাৰ ৰিয়েল লাইফৰ বিয়া ঠিক হৈছে আৰু তেওঁ এই কথা জনাই কালি এটা পোষ্ট শ্বেয়াৰ কৰে, য'ত নেকি বিয়াৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ কিছুমান দৃশ্যাংশ মই আপোনালোকক দেখুৱাই দিছোঁ। বন্ধুসকল, পিছৰ খবৰটো হৈছে প্ৰাণদীপৰ বিষয়ে। আজি 2 মাহমানৰ আগতে প্ৰাণদীপে এটা গান উলিয়াইছিল যাৰ নাম হৈছে মইনা তুমি জুই, আৰু তাৰ অডিঅ'টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু তাৰ ভিডিঅ' শ্বুটিঙৰ কামো আৰম্ভ কৰা হৈছে, য'ত নেকি আপোনালোকে অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক দেখা পাব আৰু তাতে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কে মোহন আৰু বিউটি বাইলুঙকো দেখা পাব আৰু তাৰ এটা সৰু ভিডিঅ' ক্লিপ মই আপোনালোকক দেখুৱাই দিছোঁ। আমি আহি আছোঁ চান্দুমি শ্বুটিং কৰিবলৈ মইনা তুমি জুই। বাইদেউটো ক'লে আজি মইনা তুমি জুই প্ৰাণদীপৰ বৰ ধুনীয়া গানত আমি শ্বুটিং কৰাৰ ভিডিঅ' কৰাৰ সৌভাগ্য হ'ল। তাৰ আগতে আমি ড্ৰাইভাৰজন দেখুৱাইছোঁ, এজন বিখ্যাত ড্ৰাইভাৰ লৈ আহিছোঁ, আপোনালোকে চিনি পাইছে। বৰ ধুনীয়া গান, অডিঅ'টো বিৰাট হিট হৈছে। তাৰপিছত সি ক'লে কি ভিডিঅ'টো কৰিব লাগিব, গতিকে আমি এবাৰতে ক'লোঁ কৰিম বুলি। ধুনীয়া গান এটা কৰা সকলোৰে হেঁপাহ থাকে, গতিকে গানটো সকলোৱে যাতে আদৰি লয় তাকে কামনা কৰিছোঁ। অডিঅ'টো যেনেকৈ আদৰি ল'লে ভিডিঅ'টো যাতে সকলোৱে আদৰি লয় তাকে কামনা কৰিছোঁ। গানটোৱে তলে তলে বজাই থোৱা আছে, বৰ ধুনীয়া হৈছে। এতিয়া আপোনালোকে আদৰি লোৱাহে কথা। আমাৰ বাৰু গানটো কৰি ভালেই লাগিছে। গাড়ী চলালে সদায় চিট বেল্ট মাৰিব লাগে, কথা পাতিব নালাগে। গতিকে ধন্যবাদ, সকলো ভালে থাকক। বন্ধুসকল, আজি ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।